ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি চেপ্টাৰ 10 আৰম্ভ কৰিব গৈ আছো চেপ্টাৰ 10 ৰ নামটো হ'ল তৰংগ পোহৰ বিজ্ঞান ইয়াৰ আগৰ যেটো পোহৰৰ প্ৰথম অধ্যায়ৰ তো আছিলে হেতুত ভালেখিনি বিষয় আছিলে হেতু ভালদৰে চাই থাকিলে সুবিধা হ'ব এতিয়া এই যেটো তৰংগ পোহৰ বিজ্ঞান এটো অধ্যায়ত পোহৰক আমি তৰংগ হিচাপতে ধৰিম যেনেকে ইয়াৰ আগৰ অধ্যায়ত পোহৰক আমি কাঢ় হিচাপতে বা সৰল ৰেখা হিচাপতে ধৰিছিলো এটোত আমি তৰংগ হিচাপতে ধৰিম তৰংগ পোহৰ বিজ্ঞান হৈছে পোহৰ বিজ্ঞানৰ সেই শাখা য'ত পোহৰৰ তৰংগৰ প্ৰকৃতি ব্যৱহাৰ কৰি পোহৰৰ পৰিঘটনাৰ অধ্যয়ন আৰু ব্যাখ্যা কৰিব পাৰি কিছুমান তেনে ধৰণৰ পৰিঘটনা আছে পোহৰৰ পৰিঘটনা যিবোৰ পোহৰক কাৰ হিচাপতে বা হেতু ৰেখা হিচাপতে ধৰিলে কাম নচলিব যেতিয়া ৰশ্মি পোহৰ বিজ্ঞানে কিছুমান পৰিঘটনা ব্যাখ্যা কৰিব পাৰে তেনেকে তৰংগ পোহৰ বিজ্ঞানে এনে কিছুমান পৰিঘটনা ব্যাখ্যা কৰিব পাৰে যেটো ৰশ্মি পোহৰ বিজ্ঞানে কৰিব নোৱাৰে পোহৰৰ এই তৰংগ প্ৰকৃতি ব্যৱহাৰ কৰিব পৰা কিছুমান পৰিঘটনা হ'ল সমাৰোপণ অপবৰ্তন সমাবৰ্তন এটা মুখ্য কথাটো হ'ল অধ্যাৰোপণ তো এইখিনি কথা এই বিষয়টো এই অধ্যায়টোৰ চেপ্টাৰ নম্বৰ 10 ত আমি প্ৰতিটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম